এনে এটা সুন্দৰ পদক্ষেপ অসম দিৱসত গ্ৰহণ কৰাৰ বাবে চাওলুং চুকাফাৰ প্ৰতিমূৰ্তি স্থাপন কৰাৰ বাবে আৰু ইতিমধ্যে ইয়াত হয়তো আপোনালোকে হাতত যদি এখন দিয়া নাই ন এতিয়ালৈকে দিলে মানে ইয়াত আচলতে কি কি আছে প্ৰথমতে কৈ দিছোঁ। প্ৰথম আছে সম্পাদকীয়, তাৰপিছত আছে টাই কৃষ্টি বিকাশ কেন্দ্ৰ গুৱাহাটী বাকৰিত চাওলুং চুকাফা প্ৰতিমূৰ্তি স্থাপনৰ পাতনি ৰঞ্জিত কুমাৰ বৰুৱাই লিখিছে। তাৰপিছতে টাই কৃষ্টি বিকাশ কেন্দ্ৰ গুৱাহাটী স্বৰ্গদেউ চাওলুং চুকাফাৰ প্ৰতিমূৰ্তি উন্মোচনৰ খনত একাষাৰ সত্যেন গগৈ, চাওলুং চুকাফাৰ প্ৰতিমূৰ্তি প্ৰতিষ্ঠা কমিটিৰ সভাপতি দুৱাষা কুমুদ গগৈ, এ ফুটপ্ৰিণ্ট অফ লিগেচি পবিত্ৰ বুঢ়াগোহাঁই। তাৰপিছত আছে চুকাফা দিৱসৰ এক বহল দৃষ্টিভংগী চাওঁচোন বিতুপন গগৈ। তাৰপিছত মোৰ এটা লেখা আছে অনাগত দিনৰ অভিনৱ পোৱা। আচলতে এই লেখাটো মই ইয়াত দিয়াৰ পিছত মই গোটেই বাতৰি কাকতলৈ পঠাই দিছিলোঁ আৰু সৌভাগ্যবশতঃ অসমীয়া খবৰ আৰু গণজীৱন নামৰ পেপাৰখনত এই লেখাটো প্ৰকাশ হৈছে যে গম পাইছে যে মানে ইয়াত এটা প্ৰতিমূৰ্তি স্থাপন হৈছে চাওলুং চুকাফা। গোটেই অসমৰ ইমূৰৰ পৰা ইমূৰ মানুহে গম পাইছে আৰু ৰাতিপুৱাই মই হোৱাটছএপ ফেচবুক যিমান আছে ছ'চিয়েল মিডিয়া সকলোৱে শ্বেয়াৰ কৰিছোঁ। আমি ভাল কথাবিলাক আমি প্ৰচাৰ কৰিব লাগে আৰু এইবিলাক লিখিত ৰূপত থাকিব লাগিব, ক'ৰবাত ভিডিঅ' ফৰ্মত থাকিব লাগিব। এতিয়া যিহেতু তথ্য প্ৰযুক্তিৰ যুগ, ছাৰে কৈছে যে আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ, আমি সেইটো সঠিক দিশত সঠিক ৰূপত প্ৰয়োগ কৰিলে আমিও হয়তো আগুৱাই যাব পাৰিম। আৰু এসময়ত এতিয়া যদিও আমি আহোম নহয় বুলি ক'ব লাগিব, আগতে আমি যিমান আছিলে উচ্চ শিক্ষা প্ৰতিষ্ঠানেই হওক, অইল এজেঞ্চিয়ে হওক, উচ্চ পদত গোটেইবিলাক আছিলে আমাৰ বংশধৰ মানুহেই। গুৱাহাটী ইউনিভাৰ্চিটিয়ে কওক, অসম সাহিত্য সভাই কওক। কিন্তু এতিয়া কিন্তু যিসকল ৰিটায়াৰ হৈ আহিছে তাৰপিছত কিন্তু আৰু সেই প্লেচবিলাক ৰিপ্লেচ কৰা কিন্তু মানুহৰ সংখ্যা কমি আহিছে। এতিয়া কিবা চাকৰি ৰিজাল্ট দিলে মানে চাবলগীয়া হয় উপাধিটো আছে নেকি নাই। গতিকে আমি সেইখিনি অলপ গুৰুত্ব সহকাৰে ল'ব লাগিব। গতিকে সেইখিনিৰ কাৰণে আচলতে মই অকল আহোম সম্প্ৰদায় বুলি সকলো ছাত্ৰ ছাত্ৰীৰ কাৰণে মই এনেকুৱা ধৰণৰ কথা বতৰা আলোচনা কৰিবলৈ আগবাঢ়ি আহিছোঁ। তাৰমানে এইটো 2005 চনৰ পৰা এনেকুৱা ধৰণৰ কথা পাতি আছোঁ। প্ৰত্যেকৰ মনত কিবা নহয় কিবা সুৰধুনি থাকে, এইবিলাক ক'ত সুধিব, কাক সুধিব। এতিয়া কোনোবাই যদি চাওলুং চুকাফাৰ বিষয়ে যদি ভালদৰে অধ্যয়ন কৰে, সেইটো যদি জীৱন জীৱিকাৰ পথ হ'ব পাৰে, বেলেগ একো কৰিব নালাগে। ভালদৰে যদি অধ্যয়ন কৰি পেলাই যদি প্ৰতিষ্ঠিত যি কথাই হওক মানে ভাল ছাৰে মানে কৈছে ৰিচাৰ্চটো অকল এনেকুৱা নহয় যে কলেজ ইউনিভাৰ্চিটিৰ ফেকাল্টি হ'বৰ কাৰণে ৰিচাৰ্চ কৰিম। সঁচাকৈ যদি ভালদৰে অধ্যয়ন কৰে সেইটো এটা জীৱন জীৱিকাৰ পথ হ'ব পাৰে। এতিয়া আমাৰ পোচাকযোৰে কোনো ধৰণে ইউনিফৰ্মিটি দেখা নাই। এই সংগীতা বাইদেৱে কৈছে অলপ কিছু কথা মানে এইটো কণ্ট্ৰভাৰ্চিলৈ নাযাওঁ। এটা ইউনিফৰ্ম ৱেট যদি হয় যদি যে কোন ধৰণৰ পোচাক পিন্ধিব মানে সাজপাৰে হওক বা আৰু এই গোটেই বোলে অসমে হওক বা পৃথিৱীৰ যি প্ৰান্ততে হওক সকলোৱে এনেকুৱা ধৰণৰ যে এটা বস্তু আমাৰ এতিয়া প্ৰতি জিলাই জিলাই গাঁৱে গাঁৱে আছে নি সংগঠন মানে আহোমৰ নামত ছাত্ৰ সংগঠন ভাগ ভাগ আছে। গতিকে মানে মই কেতিয়াবা কওঁ বহুতক কিবা ক'লে মানে মই কৈছোঁ যে আপোনালোকে অন্ততঃ ল'ৰা ছোৱালীৰ কাৰণে কিবা অনুষ্ঠান পাতক। মই অনলাইনত যিমান পাতে ডেইলি পাতিলেও মই ডেইলি অনুষ্ঠানত অংশগ্ৰহণ, কিন্তু এতিয়ালৈকে কোনো আগবাঢ়ি অহা নাই। মই বহুত প্লেটফৰ্ম ৰাজহুৱাকৈ কৈছোঁ যে ল'ৰা ছোৱালীক পঢ়া শুনা কৰিব লাগিব। যিমান যি কৰিলে মিছা কথা হ'ব। যিমান সংগঠন যদি পঢ়া শুনা নকৰি পেলাই যদি আমি আগবাঢ়ি নাযাওঁ, যিমান আমি সংগঠন কৰিলে আমি আগবাঢ়ি যাব নোৱাৰিম। আমি নিজকে এষ্টাব্লিছ হ'ব লাগিব। সকলো ফিল্ডত আমি মানুহ থাকিব লাগিব। চিকিৎসা বিজ্ঞানতে হওক, ইঞ্জিনিয়াৰিং বিজ্ঞানতে হওক বা আৰ্টছতে হওক, ছায়েন্সতে হওক, কমাৰ্চতে হওক, সকলো বেকগ্ৰাউণ্ডৰ আমাৰ মানুহ লাগিব। গতিকে আমি এইটো কাৰণে আমি সকলোৱে পদক্ষেপ গ্ৰহণ কৰিব লাগিব, যোনে যেনেকৈ পাৰোঁ। আৰু এইখিনি মই ফোন নাম্বাৰটো উল্লেখ কৰি দিছোঁ। মই প্ৰত্যেক শনিবাৰে আচলতে শিক্ষাৰ্থী অভিভাৱক বা শিক্ষাগুৰু এনেকুৱা ধৰণৰ কথা পাতোঁ যে কি হ'ব পিছত পঢ়া শুনা কৰাৰ পিছত। সকলোৱে ডক্টৰ ইঞ্জিনিয়াৰ হ'ব নালাগে, মানে সকলো ফিল্ডৰ মানুহে লাগিব, সমাজ সংগঠনো লাগিব। ভালকৈ যদি NGO কৰে, NGO এটা জীৱন জীৱিকাৰ পথ আজিকালি সঁচা কথা ক'ব গ'লে। টাই কৃষ্টি বিকাশ কেন্দ্ৰ এটা জীৱন জীৱিকাৰ পথ হ'ব পাৰে যদি আমি ভালদৰে ইয়াতে যদি টাই সংস্কৃতিৰ বিষয়ে যদি আমি অধ্যয়ন কৰা শিকাওঁ, যদি এনেকুৱা এটা প্ৰশিক্ষণ দিওঁ, টাই ভাষাই প্ৰশিক্ষণ দিওঁ, সেইটো এটা এই কেন্দ্ৰৰ যোগেদি উপাৰ্জনৰ পথো হ'ব পাৰে। কিন্তু আমি খালি এইটো ভালকৈ কৰিব লাগিব। কাৰোবাক দেখি পেলাই আমি কৰিলে নহ'ব, দেখাক দেখি নহয়, আমি সেইটোতে এক্সপাৰ্ট হ'ব লাগিব। হাতৰ যে 5টা আঙুলি সমান নহয়, প্ৰত্যেকটো আঙুলিৰ গুৰুত্ব আছে। আমাৰ সমাজৰ সকলো শ্ৰেণীৰ ব্যক্তি আৱশ্যক সেইখিনি আমি মগজুক আমাৰ শিক্ষাৰ্থীসকলক ভৰাই দিব লাগিব। আমি আচলতে ভৰাই দি আমি দেখাক দিয়া কথা ভালদৰে পাছ কৰিছে ডক্টৰ নহ'লে ইঞ্জিনিয়াৰ, ফাৰ্ষ্ট ডিভিজন পোৱা কিন্তু চব ডক্টৰে। মানে মই যেতিয়া অনুষ্ঠানটোত যাওঁ যে চব হাত দাঙে ডক্টৰ হ'বৰ কাৰণে। কাৰণ বাকী যদি নাৰ্ছ হ'ব নিবিচাৰে, কোনো লেবৰেটৰী টেকনিচিয়ান হ'ব নিবিচাৰে, ফিজিঅ'থেৰাপিষ্ট হ'ব নিবিচাৰে, অকল চব ডক্টৰ। চব যদি ডক্টৰে হয় বাকী কোনে কামবিলাক কৰিব? চবতো অকল ডক্টৰ হ'লেতো নহ'ব। গতিকে আমি সেইখিনি কথা মানে আমি মেছেজবিলাক যিমান পাৰোঁ আমি বিয়পাই দিব লাগিব। এতিয়া মানে কি আচলতে মোৰ এনেকুৱা মানে লাগিছে মানে প্ৰথমতে যেতিয়া কৈছিলে মইতো এনেকুৱা কথা বোলো মই অনুষ্ঠানত নকওঁ, মই অকল পঢ়া শুনাৰ কথা নহয়। 10 পাছ কৰি আছে, ডিগ্ৰী পাছ কৰি আছে, মাষ্টাৰ ডিগ্ৰী পঢ়ি পাছ কৰি আছে, ঘৰত বহি আছে, কি কৰিব ৰাস্তাটো পোৱা নাই।
গতিকে ৰাস্তাটোৰ কথাটো আমি জানিব লাগিব। গুৱাহাটীৰ পৰা ডিব্ৰুগড় দিল্লীলৈ যাবলৈ যে এৰোপ্লেনো আছে, বাছেৰেও যাব পাৰে, ট্ৰেইনেৰেও যাব পাৰে, গাড়ী লৈ যাব পাৰে, ভাড়া কৰি যাব, খোজকাঢ়ি যাব পাৰে। গতিকে সেই ৰাস্তাবিলাক নেদেখুৱাৰ কাৰণে সকলোৱে সমস্যাৰ সৃষ্টি হৈ আছে, প্ৰত্যেকৰে আছে। আৰু যদি মোক প্ৰশ্ন কৰে, আপোনালোকে যদি কেইটামান ইয়াতে এইটো অনুষ্ঠান মুখামুখি প্ৰশ্ন নহ'ব পাৰে, কিন্তু যদি দুটামান যদি প্ৰশ্ন সোধে আমাৰ অনুষ্ঠানটো পতা সাৰ্থকতা হ'ব লাগে। এনেকুৱা নহয় যে মানে অকল চুকাফা বিষয়ে আমি আলোচনা কৰি গ'লো, এনেকুৱা নহয় যে অন্তত অনুষ্ঠানত আহিছে আপোনাৰ প্ৰত্যেকৰ ঘৰতে নহয় কিবা এটা আছে সুধিবলৈ মানুহ বিচাৰি পোৱা নাই। আৰু মই এইটোও কওঁ যে বহুতে ক'ব পাৰে নিজৰ ঢোল নিজে বজাইছে, আমি হয় নিজৰ ঢোলটো নিজে বজাব লাগিব, নিজে বজালেহে ভালদৰে বজাব জনা যায়। আৰু মই এইটো অপেনলি কওঁ যে এই বিষয়ৰ লগত জড়িত হৈ থকা কথা কোৱা মানে এই বিষয়ত যিহেতু ল'ৰা ছোৱালীৰ লগত আলোচনা কৰা অসমত আৰু দ্বিতীয় নাই বুলি মই নিজে কওঁ। মানে আই এম দ্য অনলি ওৱান। মানে কথা কোনোবাই কিবা প্ৰশ্ন হ'লে মই উত্তৰ দিমেই মানে। আৰু সেইটো কোনো এনেকুৱা নহয় যে কোনোবাই কাটিব পাৰিব মানে 100ৰ ভিতৰত 99 পাম, সেইটোও মই কওঁ অপেনলি। ৰেকৰ্ড আছে, মই ৰেকৰ্ড পাব্লিছ কৰি দিছোঁ। মই যিমান অনুষ্ঠান আছে সকলোৱে মই কথা তাৰমানে কি মই কোনো চাকৰি দিয়া মানুহ নহয়, কোনো শিক্ষানুষ্ঠানত কানেক্ট কৰি দিয়া মানুহ নহয়, কিন্তু তাৰ কাৰণে ৰাস্তাটো কি আছে সেইটোৰ বিষয়ে মই জনাই দিয়াৰ কাৰণে চেষ্টা কৰি আছোঁ। আৰু মই বিশেষকৈ বেছি ভাল পাম যদিহে আমাৰ সম্প্ৰদায়ৰ ল'ৰা ছোৱালীবিলাকক যদি জানিবৰ কাৰণে আগ্ৰহ প্ৰকাশ কৰে। যিহেতু মই এইটো কাম কৰি আছোঁ, ধেমাজিত মোৰ ঘৰ। যেতিয়া মই যোৰহাট পঢ়িব গৈছিলোঁ মই ভাবিছিলোঁ ইঞ্জিনিয়াৰ হ'লে হৈ গ'ল, আৰু পঢ়িব নাই। যেতিয়া তেজপুৰ ইউনিভাৰ্চিটিত মাষ্টাৰ ডিগ্ৰী কৰিব পাৰিলোঁ, গম পালোঁ যেতিয়া মাষ্টাৰ ডিগ্ৰী কৰাৰ সুবিধা আছে। তাৰপিছত মাষ্টাৰ ডিগ্ৰী কৰোঁতে গম পালোঁ যে IIT PhD কৰিব পাৰি। আৰু IIT মানে মই ভাবি আছিলোঁ যে তাত অকল ইঞ্জিনিয়াৰিং কোৰ্চ আছে, তাত যে ফিজিক্স কেমেষ্ট্ৰি মেথামেটিক্সত MSc কোৰ্চ আছে, MA ডেভেলপমেণ্ট ষ্টাডিজ এটা কোৰ্চ আছে, সেইটো মই IIT যোৱাৰ আগতে গম পোৱা নাছিলোঁ। তাততো অসমৰ ল'ৰা ছোৱালী মই তেতিয়া 2005 চনৰ কথা কৈ আছোঁ। এতিয়া BTECততো অসমৰ ল'ৰা ছোৱালী কম আছিলেই, আহোম বুলি কথা নাই, অসমৰ কম আছিলে, আনকি MA MSc কোৰ্চতো কম আছিলে। তাৰ পিছৰ পৰা মই কি কৰিলোঁ, লাহে লাহে বাতৰি কাকত আলোচনী লিখা আৰম্ভ কৰিলোঁ, লাহে লাহে মানুহবিলাকে মোক মতা আৰম্ভ কৰিলে। তেতিয়াৰ পৰা মই সেই 2005 চনৰ পৰা আগতে মই অসমৰ ইমূৰৰ পৰা সিমূৰলৈ গৈছিলোঁ, তেতিয়া তেনেকৈ বহুত মানুহে মাতিব ধৰাৰ কাৰণে এতিয়া মই গুৱাহাটী ওচৰৰ পৰা যদি সম্ভৱ হয় দিনটোত ঘূৰি আহিব পৰা হ'লে যাওঁ, নহ'লে বাকী মই যিহেতু অনলাইন মাধ্যমত এতিয়া সুবিধা আছে, সকলোৱে ঘৰতে ক'ভিডৰ পিছৰ পৰা এটা স্মাৰ্টফোন হৈছে, গুগল মিটৰ যোগেদি সকলোৱে কৰিব পাৰি। আৰু মই আমাৰ টাই আহোম সংগঠনৰ বিভিন্ন জনক কৈছিলোঁ আপোনালোকে অন্ততঃ বেলেগ প্ৰগ্ৰামৰ লগতে এনেকুৱা প্ৰগ্ৰামবোৰ ৰাখক, অন্ততঃ মই অনলাইন মাধ্যমত আধা ঘণ্টা হ'লেও 1 ঘণ্টা হ'লেও মই ক'বলৈ চেষ্টা কৰিম। গতিকে আজিও অনুৰোধ জনাইছোঁ টাই কৃষ্টি বিকাশ কেন্দ্ৰক, আপোনালোকে ভৱিষ্যতে এনেকুৱা যদি অনুষ্ঠান আয়োজন তেতিয়া যে এটা যদি ষ্টুডেণ্টৰ কাৰণে যে স্পেচিয়েলি ৰাখে, যিটো ছাত্ৰ ছাত্ৰীৰ কাৰণে, যিটো আমি ছাত্ৰ ছাত্ৰীৰ কথাও ভাবিব লাগিব, যিটো ভৱিষ্যত তেওঁলোকে নাগৰিক হয়, তেওঁলোকে আগুৱাই যোৱাটো আমাৰ দিশ নিৰ্দেশনা দিয়াটো আমাৰ কৰ্তব্য বুলি মই ভাবোঁ। গতিকে ফোন নম্বৰ মই কোৱা নহ'ল, মই কৈ লৈছোঁ 94 ফোন নম্বৰ আছে ন, যিখন এইখন পাইছে তাত দিয়া আছে, তাতে চাই ল'ব, এইখন স্মৰণীখন আছে। গতিকে আৰু বেছি দীঘলীয়া নকওঁ, কথা কৈ থাকিলে মই 4 ঘণ্টা ক'লৈ আছিলে একো কোৱা নহ'ব। গতিকে মই এই অনুষ্ঠানটোৰ আমন্ত্ৰণ জনোৱাৰ বাবে মই ধন্যবাদ জনাইছোঁ, আৰু ভৱিষ্যতে মই সময় সুবিধা পালে আহিবলৈ চেষ্টা কৰিম। ধন্যবাদ।